या सुमित राभा पार्श्वभावी पारिषद राभा आश्रम साहित्य अभिनय परिषद तेखেতক মঞ্চ উদ্বোধন কৰিবলৈ অনুৰোধ জনাইছো। শংখ বজোৱা বৰকা বজোৱা আৰতি লগোৱা বন্তি জ্বলোৱা পূজাৰী সুন্দৰ পূজাৰী সুন্দৰ পূজাৰী সুন্দৰ পূজাৰী মন্দিৰত খোলা আজি সঁচাকৈ মই ইয়াত আহি আনন্দিত হৈছোঁ যে উদ্যোক্তাসকলে মোক আজি প্ৰায় 6 বছৰৰ পিছত ইয়াত জাৰিহাট অঞ্চলত আহি ৰাভা দিৱসত মাংগলিক কাৰ্যসূচীত নিমন্ত্ৰণ কৰাৰ বাবে মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিয়নো যেতিয়া মই কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ সভাপতি আছিলোঁ, আজিৰ পৰা 6 বছৰ পূৰ্বে ইয়াত প্ৰথমে কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ উদ্যোগত লগতে পশ্চিমলকী আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ সহযোগত আৰু বাকী যিবিলাক আমাৰ জাতীয় সংগঠন আছে সেইবিলাকৰ সহযোগতে আমি প্ৰথমবাৰৰ বাবে এইখন বাকৰিতে বা এই জেগাতে এই ঠাইতে আমি ইয়াত বিষ্ণু ৰাভা দিৱস উদযাপন কৰিছিলোঁ। সেই হেতুকে আজি মই জাৰিহাট যুৱ সংঘৰ উদ্যোগত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱসটি আজি তেওঁলোকে উদযাপন কৰি আজি 7টা বছৰ কৰি দিছে আৰু এই 7টা বছৰৰ ভিতৰত তেখেতসকলে এক সুস্থ এক চিন্তা চৰ্চাৰ জৰিয়তে ৰাতিপুৱাৰ পৰা বিভিন্ন কাৰ্যসূচীসমূহ ৰূপায়ণ কৰাৰ লগে লগে আৰু ইয়াত সুন্দৰভাৱে এক প্ৰতিভা বিকাশ কৰাৰ সুযোগ আৰু সুবিধাৰ্থে দিনৰ ভাগত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ যিসমূহ ৰচিত যিসমূহ গীত আৰু সেই গীতসমূহ প্ৰতিযোগিতাৰ কাৰণে ইয়াত এক প্ৰতিযোগিতা তেখেতসকলে অনুষ্ঠিত কৰিছে আৰু এইটো আমাৰ কাৰণে এটা শুভ লক্ষণ। এই অঞ্চলত বসবাস কৰা আমাৰ ৰাভাৰ লগতে অন্যান্য জাতি জনগোষ্ঠীৰ মানুহৰ অতিহা ল'ৰা ছোৱালী অতিহা যুৱক যুৱতী ছাত্ৰ ছাত্ৰীসকলৰ এটা শুভ লক্ষণ, এক আদৰ্শ স্বৰূপ। আৰু এই আদৰ্শটো জাৰিহাট যুৱ সংঘই 7টা বছৰ ইয়াত যি ধৰণে দি আহিছে গতিকে আমি জাৰিহাট বাকী ৰাইজ আমি এই প্ৰতিভাৱান ছাত্ৰ ছাত্ৰীসকলক ল'ৰা ছোৱালীসকলক আমি আগুৱাই নিয়াৰ যিটো প্ৰয়াস আৰু প্ৰচেষ্টা এই ক্ষেত্ৰত জাৰিহাট যুৱ সংঘৰ কোনো বিচৰা কৰ্মকৰ্তাসকল ধন্যবাদৰ পাত্ৰ। যে আমি জানো আজি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আমাৰ অসমৰ জনজীৱনৰ এক পুৰোধাৰ ব্যক্তি। প্ৰাথমিক বিদ্যালয়ত তেখেতে বাংলাৰ ভাষাত তেখেতে পঢ়া শুনা কৰিবলৈ লয় আৰু বাংলা ভাষাৰ পঢ়া শুনা কৰাৰ লগে লগে